আৰু এটা কথা, বেছি সময় নাই কিন্তু হাতত, মাথো 15-20 দিনৰ সময় বান্ধি দিয়া হৈছে। এই 15-20 দিনৰ আগত এই নথিকেইটা জমা কৰিব লাগিব, নহলে কিন্তু নামটো কৰ্তন হৈ যাব। গতিকে আপোনালোকে ইমাৰ্জেঞ্চি চেষ্টা কৰক, চেষ্টা কৰি পিনে এইকেইটা জমা কৰক, নহলে বৰ অসুবিধা হ'ব। এতিয়া যিকেইটা মানুহ বাচি আছে, উচ্ছেদ নকৰাকে নিজৰ পটা মাটিত আছে, সেইকেইটা মানুহক কৈ আছো আপোনালোকে এইবোৰ নথি পত্ৰ অতি সোনকালে ওলাবৰ কাৰণে চেষ্টা কৰক, নহলে আপোনালোকে নিজে বাংলাদেশী হ'ব লাগিব। হাই ফ্ৰেণ্ডছ, আমাৰ অসমত ইতিমধ্যে SIR লাগু কৰি দিয়া হ'ল। SIR টোত লাগিব আপোনাৰ 11টা নথি দেখুৱাব লাগিব। যেনেকুৱা আমাৰ অসমত NRCত নাম দিয়া হৈছিলে, 11টা নথি দেখুৱাইছিলে, তেনেকে এতিয়া লাগিব আপোনাৰ 1987ৰ আগৰ নথি লাগিব। NRCত নাম থকা নথি এটা লাগিব, নহলে আপোনাৰ ড্ৰাইভিং লাইচেন্স হওক বা জন্ম কাৰ্ড হওক বা মাটিৰ পট্টা হওক, এনেকুৱা মানে 11টা নথিৰ ভিতৰত আপোনাৰ যিকোনো এটা নথি জমা কৰিব লাগিব। আপোনাৰ 1987ৰ আগত নথি লাগিব। আৰু আপোনালোকে সেইবোৰ নথি যদি কাৰোবাৰ নাই তেনেহলে ওলাওক, নহলে কিন্তু অসুবিধা হৈ যাব। ভোটাৰ তালিকাৰ পৰা নামটো কৰ্তন হৈ যাব। গতিকে আপোনালোকে সেইটো নথি ওলাওক। আৰু যিবোৰ মানুহক উচ্ছেদ কৰা হৈ গল, সেইকেইটা মানুহৰ নাম কৰ্তন হৈ যাব। কিয়নো এইটো SIR লাগু কৰিবৰ কাৰণে গড় নাম্বাৰটো লাগিব, তেনেহলে সেই মানুহকেইটা গড় নম্বৰ দিব নোৱাৰিব। গতিকে সিহঁতে কি কৰিব, নতুন গড় বনাব পৰা নাই, আৰু সেই মানুহৰ নাম কৰ্তন হৈ যাব। যিকেইটা মানুহৰ এড্ৰেছ নাইকিয়া হৈ গল, নদীয়ে ভাঙি দিছে, কিংবা কৰিছে, উচ্ছেদ কৰি দিছে, সেইবোৰ মানুহৰ এতিয়া গড় নাম্বাৰটো দিব নোৱাৰিব। গতিকে সেইবোৰ মানুহৰ নাম কৰ্তন হৈ যাব ভোটাৰ লিষ্টৰ পৰা। আপোনালোকে এই নথি কেইটা ওলাওক, ড্ৰাইভিং লাইচেন্স, নহলে NRCত নাম থকা নথি, নহলে মাটিৰ পট্টা, নহলে এনেকুৱা মানে যিকোনো এটা নথি আপোনালোকৰ দেখুৱাব লাগিব। কিংবা কোনোবা গভৰ্ণমেণ্ট চাকৰি কৰি আছে যদি তেনেকুৱা এটা প্ৰমাণ পত্ৰ হলেও হ'ব, জন্ম কাৰ্ড হলেও হ'ব, কিংবা আপুনি গৰু বিক্ৰী কৰিছে যদি ৰচিদ আছে সেইটো হলেও হ'ব। 1987ৰ আগৰ ডকুমেন্ট দিব লাগিব, ইয়াত উল্লেখ কৰা আছে। গতিকে আপোনালোকে 1987ৰ আগৰ নথি পত্ৰ আপোনালোকে ওলাবৰ কাৰণে চেষ্টা কৰক, নহলে কিন্তু ভোটাৰ লিষ্টৰ পৰা নামটো কৰ্তন হৈ যাব। আৰু যিবোৰ মানুহক উচ্ছেদ কৰা হৈছে, ইতিমধ্যে সেই মানুহকেইটাৰ নাম কৰ্তন হৈ যাব। কাৰণ গড় নম্বৰটো দেখুৱাব নোৱাৰিব, গড়টো দেখুৱাব নোৱাৰিব, গতিকে নাম কৰ্তন হৈ যাব। তো আপোনালোকে এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিব, জৰুৰী ভিডিঅ' হয় এইটো। আপোনালোকে এই নথি কেইটা ওলাবৰ কাৰণে চেষ্টা কৰিব। জয় অসম।